হেল্ল' গাইজ, এই ভিডিঅ'টো হৈছে 2 জানুৱাৰী অৰ্থাৎ মোৰ জন্মদিনৰ দিনাখনিৰে ভিডিঅ' হয়। মানে গাৰ অসুস্থতা থকাৰ বাবে দেহাটো মানে অসুস্থ হৈ আছিলে, সেইটো কাৰণে আপলোড কৰিব পৰা নাছিলোঁ। সেইটো কাৰণে ভাবিলোঁ বোলো আপলোড কৰি দিম আৰু এতিয়া। তো আমি যাবলৈ লৈছিলোঁ সেইদিনাখনি, মানে গৈ আহিলোঁ কাৰ্বি আংলং। ফটোসমূহ দেখি চাগে জেগাবোৰ এনেও চিনি পাইছেই, কিন্তু মই ভাবিলোঁ ভিডিঅ' ক্লিপকেইটা যেতিয়া ৰাখিয়ে থ'লোঁ, আপোনালোককনো কেনেকৈ নেদেখাকৈ থাকিব পাৰোঁ নে কি কয় ৰাইজ। আমি ওলালোঁ 4টা প্ৰাণী কাৰ্বি আংলঙলৈ বুলি। ধুনীয়া পৰিৱেশ, ধুনীয়া ঠাই, কি ক'ম, সকলোখিনি ধুনীয়া ধুনীয়া ধুনীয়া। তাৰ মাজত যদি বেয়া আছোঁ মই, ঠিক আছে। আৰু পাহাৰ এনেও মই বহুত বেছি ভাল পাওঁ, মানে সেউজীয়া প্ৰকৃতিনো কোনে বেয়া পায় নহয় জানো ৰাইজ। তো ধুনীয়াকৈ আমি সাজি কাচি ওলাই গ'লোঁ, আৰু মই তিৱা ড্ৰেছযোৰ পিন্ধি গৈছিলোঁ, মানে ফটো দুখনমান ভালকৈ মাৰিম বুলিয়ে ওলাই গৈছোঁ আৰু নে কি হয়। বাইদেউ ঠাণ্ডা লাগিছে, জেকেট লৈ গ'লেছে কেনেকৈ দেখি জেগাত। তাৰপাছত আমি আহি পাহাৰ দেখি গ'লোঁ, আৰু পাহাৰখন দেখি ইমান ভাল লাগিলে, সেইটো কাৰণে বোলো ভিডিঅ' এটা কৰি থওঁ, আপোনালোককো দেখাম আৰু নে কি। আৰামদায়ক গাড়ীত বহি বহি গৈ পালোঁ আমাৰ গন্তব্যৰ স্থান। চাৰিওফালে পাহাৰ, মাজতে শিল, মাজতে পানী। কাহটো আহি গৈছিলে ৰ'ব ৰাইজ, হ'লেও মই ৰখা নাই, দেখিছে নহয় কিমান কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে। বাকী মোৰ কষ্টবোৰ ছাইডত পেলাই প্ৰকৃতি অনুভৱ কৰক। চাৰিওফালে কুলু 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 পানী পানী পানী, আৰু তাৰ মাজতে আমি ধুনীয়াকৈ ড্ৰেছটো পিন্ধি মেলি গৈ শিলৰ মাজত বহি বহি ফটো উঠিলোঁ। ঠেংখন ভাগিবলৈ ৰাইজ অকণমান বাকী, গম পাইছেনে আপোনালোকে, অকণমান বাকী। ইমানেই জপতিয়াই ফুৰিছোঁ, গম পাইছে। আমি পথাৰত খোজকাঢ়ি থকা মানুহে বাৰু পাহাৰৰ পানীৰ মাজত খোজকাঢ়িব পাৰিম, পাথৰ মাজে মাজে নে কি কয়। হ'লেও কিন্তু গাত 7খন গম পাইছে ৰাইজ, গা 7খন। আৰু আমাক দেখি বেচেৰা দুজনৰ অৱস্থা একদমেই বেয়া, মানে একদম ডেঞ্জাৰ, গম পাইছে। কাৰণ ৰীল বনোৱা মানুহৰ লগত যদি আপোনালোক কোনোবা যায়, ৰীল নবনোৱা মানুহ মৰি যাব ৰাইজ, জমঘৰলৈ যোৱাই ভাল আৰু, গম পাইছে নহয়। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই থওঁ যে ভিডিঅ' নবনোৱা মানুহ, মানে ৰীল নবনোৱা মানুহ যদি ৰীল বনোৱা মানুহৰ লগত যায়, চিয়'ৰ আপোনালোকৰ জীৱন ধ্বংস হৈ যাব সেই দিনটোৰ কাৰণে, ঠিক আছে। ভয় খাব নালাগে দিয়ক, আমাৰ নিচিনা মানুহ, আপোনালোকৰ নিচিনা মানুহৰ কাৰণে কিমান বিপদজনক আমি জানো। হ'লেও কিন্তু আমি আপোনালোকক সাহস দিছোঁ যে আমাৰ লগত ভিডিঅ' বনাই যাব, আগবাঢ়ি যাব। বাকীবোৰ বাদ দিয়ক, এয়া দেখিছে পাথৰৰ ওপৰত কেনেকৈ বেঙা মেলিছোঁ, কিমান কষ্টৰ ফলত আপোনালোকৰ মাজলৈ ৰীল আগবঢ়াইছোঁ। আৰু আপোনালোকে এটা লাইক কৰি পেলাই ইমান কনজুচি কৰে যে কিয়, হোৱাই মই জানিব বিচাৰিছোঁ আপোনালোকৰ পৰা, কিয় মানে। বাকী আমাৰ চিট পখিলী বাইদেউক দেখিছে, পানী পাই যে তাই উঠি গুচিয়ে যাবগৈ ক'বলৈ, একদম ৰ'বই পৰা নাই আৰু। তাৰপাছত ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। কেনেকুৱা পালে জনাব, ধুনীয়া এটা কমেণ্ট